গুড মৰ্ণিং। এতিয়া চলাবাইছে মই গাটো ধুই ল'লোঁ ৰাতিপুৱাই ঘৰত এটা কৰ্ম কৰিব গৈ আছোঁ, সৰু এভাগ পূজা কৰিব গৈ আছোঁ। চাই থাকিব কি পূজা কৰিম। হাতত এটা মোনা লৈ মই বৰ্তমান গৈ আছোঁ এফালে, মানে ফুল ছিঙিব গৈ আছোঁ। কিছুমান ফুলৰ প্ৰয়োজন হয় সকাম ভাগি কৰিবলৈ, পূজা ভাগি কৰিবলৈ। চ' মই ফুল ছিঙিব গৈ আছোঁ, দেখাই আছোঁ কি কি ফুল ছিঙিম মই। চ' ঘৰত কৰিছোঁ আই সকাম কৰিলে আমাৰ মিচিং মানুহৰ যিখিনি বস্তু লাগে, বস্তুখিনি মই দেখাবলৈ চেষ্টা কৰিম। কি বস্তু লাগে আই সকাম কৰিবলৈ, আৰু আই সকাম কেনেকৈ কৰে তাক দেখাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ আমাৰ এটা পৰম্পৰা, যিহেতু মিচিং মানুহৰ সেই পৰম্পৰা মতে দেখাবলৈ চেষ্টা কৰিম। কেনেকৈ কৰে চাই থাকিব ভিডিঅ'টো, স্কিপ নকৰিব। স্কিপ কৰিলে বুজি নাপাব কেনেকৈ কৰে কি কৰে। আৰু ভিডিঅ'টো যদি প্ৰথম চাই তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চাওক, এয়া ফুল হয়, তিনিবিধ ফুল আছে ইয়াত। গোঁসাই ফুল আৰু এই বগা ফুলটো কি বুলি কয় হ'লে? বগা ফুলটো, ৰঙা ফুলটো আছে। আমাৰ এয়া আই আহি আছে, আই সকলোবিলাক ঠিক কৰি আছে। লগত কি লাগে? ফুল লাগিব, তিনিবিধ ফুল। আৰু এইটো কোমোৰা, ইয়াত আছে মিঠাতেল আৰু তামোল পাণ, তাৰপিছত নিমখ, পিঁয়াজ, জলকীয়া, হালধি, চাউল, আৰু এইটো হ'ল আমাৰ একেবাৰে পৰম্পৰা প্ৰিয় মদ হয়, আপং বুলি কয়, যিটো আমাৰ নগিন আপং। তাৰপিছত ইয়াতে আছে আমাৰ এখন বন্তি আছে, বন্তি। আৰু এইখন কি কোৱা হ'লে? এইখন শৰাই হয়, শৰাই। ইয়াতে বস্তুবিলাক থ'ব, মানে মই দেখাবলৈ চেষ্টা কৰিম কি বস্তু শৰাইখনত থাকিব। তো চাই থাকিব ভিডিঅ'টো, এৰি নাযাব। আচল কথাটো কৈ দিব পাৰিলোঁ কি বস্তু লাগে। আচলতে এটা এজনী মাইকী বগা কুকুৰা লাগে। এইজনী হ'ল বগা কুকুৰা। এই বগা কুকুৰাজনী ব্যৱহাৰ কৰা হয় ইয়াতে থাপনাত, যিটো তাতে ব্যৱহাৰ কৰে। চ' আই সকাম কিয় কৰা হয় মই কৈ দিছোঁ। আই সকাম কৰা মানে এটা টোপোলা বন্ধা হয়, এটা কইনছ, এটকা বা দুটকীয়া পইচা এটা দি পিনি কলপাতত এটা টোপোলা বন্ধা হয়। টোপোলাটো কিয় বান্ধে? টোপোলাটো বান্ধে আমাৰ মোৰে ছোৱালী আছিলে, মোৰ দেখাই দিছোঁ, আপোনালোকে নিশ্চয় দেখিছে আগতে প্ৰজ্ঞা আনি। তাই মানে তাই কেমেৰা দেখিলে বহুত দুষ্ট। আৰু কি হয়, তাই মানে খুব বেমাৰত পৰিছিলে। বেমাৰ মানে আই দেখা কিবা কিবি, আৰু এনেকৈ জ্বৰ, মূৰ বিষ, পেটত কিবা। চ' সেইটো আঁতৰাবৰ কাৰণে কলপাতত এটা টোপোলা বান্ধিছোঁ। আই নামত, বৰাই, মাজুৱাই, সৰুৱাই নামত এটা টোপোলা বান্ধিছিলোঁ। সেই টোপোলাটো আজি আমি আঁতৰাম, মানে টোপোলাটো খুলিম। সেই টোপোলাটো খুলিবলৈ কি কৰা হয়? আই সকামটো কৰা হয়। চ' এইখিনিয়ে আই সকাম কিয় কাৰণে কৰা হয় তাৰ এটা থুলমূল বিষয় মই কৈ দিছোঁ। এইজনী আমাৰ বেটা প্ৰজ্ঞা, তাইৰ কাৰণে সকাম ভাগ কৰা হৈছে। আৰু জলদি ভাল হ'ব লাগে, সকলোৱে আশীৰ্বাদ কৰিব দেই। বেটা হাই কৈ দিয়া, একবাৰ হাই কৈ দিয়া, চুম দি দিয়াচোন, চুম দি দিয়া। এইটো তামোল কি কৰা বুলি কয়? থুৰীয়া তামোল ন? এনেকৈ তামোল কাটি পিনি এখন এখনকৈ থুৰীয়া বনাই থাপনাত দিয়া হৈছে। আৰু বন্তি জ্বলি আছে এইফালে, দেখিছে? থুৰীয়া তামোল হয়। আপোনালোকে থুৰীয়া তামোল খাই পাইছে নাই? যদি খাই পাইছে কমেণ্টত জনাই দিব। এই থুৰীয়া তামোল কেনেকৈ বনাইছে দেখাই দিছোঁ। এইটো থুৰীয়া তামোল বনোৱা এটা প্ৰচেছ। এইটো থুৰীয়া তামোল। মানুহ সোমাব নিদিবি আৰু ঘৰলৈ নিদিবি আৰু। এইখন ল'ৰা ছোৱালীজনী ভালৰ কাৰণে কৰি দিছোঁ দেই তহঁতে। এইটো থুৰীয়া তামোল বনোৱা এটা প্ৰচেছ, আৰু ইয়াতে ৰাখি দিব। কাৰোবাক বেয়া পাই কোৱা নাই, সোমাবলৈ দিয়া নাই বুলি, বেয়া নাপাব। এইটো আচলতে এটা নিয়ম আছে। সোমোৱাৰ আগত মানুহৰ ভাল বেয়া এটা কথা আছে ঘৰখনত। ত' সুধি লৈ পিনিহে সোমাব দিয়া হয়।
কিজন আমাৰ মেইন ভকত কিজন আজি ঘৰৰ আলহী কিজন আসন পৰা বুলি কয় আসনৰ আগলৈ চাই আসনৰ আগলৈ চাই এইবাৰ দুখকে ক্ষমা খুজিছোঁ এইবাৰ দুখকে বুলি এইবাৰ দুখকে বুলি বৰাই মাননি পিঠা পায়স গুৰি মাজুৱাই মাননি গুৰাই মাজুৱাই মাননি গুৰা সৰুৱাই মাননি পিঠা পায়স গুৰি সৰুৱাই বিচি থৈ যায় সৰুৱাই বিচি থৈ যায় আসনৰ আগলৈ চাই আসনৰ আগলৈ চাই এইবাৰ দুখকে ক্ষমা খুজিছোঁ এইবাৰ দয়া এইবাৰ দয়া কৰি দিয়াছোঁ হাই বেটা একদম গামোচা লৈ ধুনু ছোৱালী হৈ আছে দেই গামোচা লৈ সেৱা ল'বলৈ ৰেডি হৈ আছে দেই এইটো ফুল পিন্ধাই দিয়া হৈছে ঘৰৰ সকলোৱে পিন্ধে এইটো চাগে সৰু কাণ ডাঙৰ ফুল ন বেটা চাই বেটা এইফালে চাই দিয়া বাহ ধুনীয়া হৈছে বেটা চা বেটা উই আজি কথা কোৱা নাই দেখোন মনে মনে আছে ভাল লাগিছে নাই কমেণ্ট কৰিব দেই কেনেকুৱা লাগিছে প্ৰচেছটো আমাৰ যিটো পৰম্পৰা চ' এয়াই পৰম্পৰা আই সকামৰ আৰু বাকীখিনি আছে মই দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে চাই থাকিব কিবা পূজা দিব লাগে নেজানিলো আমি সৰু সৰু টেঙায়ে কোনে ভাঙে ডাল আই লোক কিবা দিছে দেখিবলৈ ভাল ফুলৰে পাততে আহিছে মহামায়ে মাখনৰ পাততে এইবাৰ দুখকে এয়া নিশ্চয় দিছে কোমোৰা এইখন হ'ল আজিৰ আঞ্জা লোকেল কুকুৰা মাংসৰ লগত খাই খুব ভাল লাগে খুব জুতি লাগে খাই আৰু কোমোৰা এইপিনে আমাৰ বাবে মাংস কাটি আছে কুকুৰা মাংস আৰু কুকুৰা মাংস কোমোৰা এখন আঞ্জা হ'ব এখনে আঞ্জা হ'ব কুকুৰা আৰু কোমোৰা খুব ভাল লাগে খাই এখন কি বুলি ক'লে ফুল ক'লে এই আপোনালোকে দেখিছে আসনত মাংস দি আছে যিটো কুকুৰা দেখাইছিলোঁ কুকুৰাটোৰ সম্পূৰ্ণ মাংস ইয়াতে যায় এখন আসনতে আৰু বেলেগকৈ এক্সট্ৰাকৈ নাযায় এখন আসন আমাৰ প্ৰজ্ঞাৰীৰ নামত যিখন আসন এইখনে হয় আৰু এই আসনখনতে সকলোবিলাক কুকুৰাটোৰ সকলো মাংস ইয়াতে দিয়া যায় আসন পাৰি আছে আসনত বস্তুবিলাক দি আছে আৰু ইয়াতে এতিয়া ভাত আহিব ভাত ইয়াতে দিব আৰু ইয়াতে এইটো মদ যিটো আমাৰ মদ হয়
আপংটো হয়, নগিন আপংটো ৰখা হৈছে। এইটো কি বুলি কোৱা হ'লে এই আপং যিটো ৰাখে এইটো বাতিত মদ দিছে। এইটো সম্পূৰ্ণ এটা আমাৰ যিটো ধৰ্মীয় আমাৰ পৰম্পৰা যিটো প্ৰচেছ তাৰ হেৰিতে কৰিছে, আৰ্হিতে কৰিছে সকলোবিলাক। এইবিলাকক চব মদ আছে। এইটো বকা মদ বুলি কয় আচলতে। এইটো কোনো এক হেৰি নকৰে, কলৰ পৰা ঢালি পিনি সেই ৰসটোহে উলিয়ায় মাত্ৰ। খাই খুব মজা লাগে। চ' লাহে লাহে সকামটো শেষৰ মুহূৰ্তলৈ আহি আছে। মই সকাম ভাগৰ শেষৰ মুহূৰ্তটো দেখাবলৈ চেষ্টা কৰিম আৰু অকণমান সময় আছে শেষৰ মুহূৰ্তলৈ। তো আপোনালোকে চাই থাকিব। আৰু আকৌ কৈছোঁ, যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। কাৰণ এনেকুৱা এটা পৰম্পৰা ভিডিঅ' মিচিং সমাজত যিটো পৰম্পৰা, আই সকামৰ যিটো পৰম্পৰা ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। খুব শ্বেয়াৰ কৰি দিয়ক। আমাৰ সমাজৰ যিটো পৰম্পৰা সেইটো সকলোৱে দেখক, জানক, এটা ভাল বাৰ্তা পাওক যে যিটো পৰম্পৰা আমি কেনেকৈ জীয়াই ৰাখিব লাগে, কেনেকৈ কৰিব লাগে। ইয়াতে চাৰিওফালে ফুল সজ্জা দিয়া হৈছে, যিখন ফুল হয় চাৰিওফালে ফুল সজ্জা দি আছে। আমাৰ বন্তি জ্বলি আছে, ধূপ জ্বলি আছে। আৰু অলপ আগত পিন্ধিছিলোঁ হ'লে, মই বাইকত গ'লোঁ যে পৰি থাকি আহিলে, এতিয়া আকৌ এবাৰ পিন্ধি লৈছোঁ। ঘৰৰ মানে প্ৰত্যেক মানুহে পিন্ধিব। আকৌ একবাৰ মই দেখাই দি আছোঁ, বেক কেমেৰাত চাই থাকক। এইবিলাক ঘৰৰ সকলো মানুহে পিন্ধিছে। আমাৰ বেটাও পিন্ধিছে। বেটা এইফালে চাই দিয়া। এইখন আসন দিলে আমাৰ বেটাৰ ওচৰলৈ। চাওক, মাংসৰ ফুল, পুৰা মাংস আৰু ফুট দিয়া হৈছে। তাইক ভগৱানক আশীষ কৰি অকণমান অন্ন খুৱাই দিয়া হ'ব এতিয়া। এয়াই আৰু লেগ পিচ মাৰি আছে বেটা, লেগ পিচ মাৰিছা? বেটা পুৰা লেগ পিচ মাৰি আছে, মাংস পুৰা ফুল হৈ আছে। আমাৰ আইদেউ পুৰা ধৰি আছে। আমাৰ বাইদেৱে মাৰি আছে পুৰা, মাৰি অন্তিম কি হয় থালি শেষ কৰি দিলে। আৰু বেটাই কাম কৰি আছে পুৰা এতিয়া। চ' বন্ধুসকল, ভিডিঅ' চাই কেনেকুৱা পালে? মই আই সকামৰ থুলমূল এটা বিৱৰণী দিব চালোঁ। আই সকামৰ আমাৰ পৰম্পৰা যিটো কেনেকৈ কৰে তাৰ অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকেও হয়তো কৰে তেনেকুৱা আই সকাম। চ' ভিডিঅ' চাই কেনেকুৱা পালে? যদি চাই ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব খুব বেছি। তো আজিলৈ আহোঁ, বাই।